2021 চনৰ নিৰ্বাচনত কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জয়ী হৈছিল। 2026 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ অখিলৰ পক্ষে শিৱসাগৰ ৰাইজে ৰায় দিবনে, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শিৱসাগৰ সমষ্টি অখিল গগৈৰ সৈতে এইবাৰ নিৰ্বাচনী যুঁজত দুজনকৈ শক্তিশালী প্ৰাৰ্থী আছে। তাৰে এজন অগপৰ প্ৰদীপ হাজৰিকা আৰু আনজন বিজেপিৰ কুশল দুৱৰী। এই তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ মাজত সমষ্টিটোত জয়ৰ বাবে কাৰো পথ সহজ হৈ থকা নাই। শিৱসাগৰ চহৰৰ বহু ভোট বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে আৰু জাতীয়বাদী শিবিৰৰো ভালে সংখ্যক ভোট অগপ নেতা প্ৰদীপ হাজৰিকাই লাভ কৰা বুলি জানিব পৰা গৈছে। ধন আৰু জনৰ খেলা হৈছে এইবাৰ শিৱসাগৰত। তাৰ মাজতে অখিল গগৈয়ে সমষ্টিটোত জয়লাভৰ দাবী কৰিলেও কুশল দুৱৰী এই যুঁজত যথেষ্টখিনি আগবাঢ়ি আছে। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰহস্যজনকভাৱে প্ৰদীপ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ কিছু সীমিত কৰাৰ বাবে তাৰ ফল কুশল দুৱৰীয়ে লাভ কৰিব। উল্লেখযোগ্য যে NDAৰ দুই মিত্ৰ দল অগপৰ আৰু বিজেপিৰ মাজত সমষ্টিটোত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছে। গ্ৰাম্য অঞ্চলসমূহত অখিল গগৈয়ে যথেষ্ট সংখ্যক ভোট লাভ কৰাৰ লগতে সংখ্যালঘু ভোটৰ বেছি সংখ্যকেই অখিলৰ পক্ষত পৰা বুলি জানিব পৰা গৈছে। তাৰ পাছতো শিৱসাগৰ সমষ্টিত অখিল গগৈৰ জয় সহজ হৈ থকা নাই। সমষ্টিটোত কংগ্ৰেছৰো দখল আছে। বাওঁপন্থী ভোটাৰো আছে সমষ্টিটোত। ৰাইজৰ দলে কংগ্ৰেছ অজাপৰ সৈতে মিত্ৰতাৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই অখিল গগৈক সমষ্টিটোত ভবা ধৰণে সহায় নকৰাৰ অভিযোগ আছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী তেনে কিছু সংখ্যক নেতাই এইবাৰ অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাও দেখা পোৱা নগ'ল। উল্লেখযোগ্য যে 2021 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে অখিল গগৈয়ে 52,219টা ভোট লাভ কৰিছিল। বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকৰীয়ে 45, 344টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰায় 12,000 ভোটৰ ব্যৱধানত সেইবাৰ জয়ী হৈছিল অখিল গগৈ। অখিল গগৈয়ে উক্ত নিৰ্বাচনত মুঠ ভোটৰ 46.06% আৰু বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকৰীয়ে 36.50% ভোট লাভ কৰিছিল। লক্ষণীয়ভাৱে কংগ্ৰেছ প্ৰাৰ্থী শুভমিত্ৰ গগৈয়ে 19,329টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল। শিৱসাগৰ সমষ্টি এতিয়া কাৰো বাবে সহজ হৈ থকা নাই। তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব এই সমষ্টিটোত। ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা আঁতৰ হৈছে প্ৰদীপ হাজৰিকা, সেয়েহে কুশল দুৱৰী আৰু অখিল গগৈৰ মাজত হোৱা যুঁজত অতি কম ভোটৰ ব্যৱধানত যিকোনো এগৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব।